যদি মোৰ ৰেচিপিসমূহ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ বাবে এটা খুব সুন্দৰ ৰেচিপি লৈ আহিছোঁ, কাবেলি বুট আৰু পনীৰ। কিদৰে বনাই খাব পাৰি আপোনালোকৰ বাবে খুব সহজ পদ্ধতিৰে লৈ আহিছোঁ, গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাব। কাবেলি বুটখিনি মই 3 ঘণ্টামানৰ কাৰণে তিয়াই ৰাখিছিলোঁ আৰু এতিয়া মই আটাইখিনি বইল কৰি ল'ম। গেছটো মই অন কৰি লৈছোঁ আৰু এতিয়া কুকাৰত মই 2টা চিটি মৰালৈকে ৱেইট কৰিম। এতিয়া মই বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু ৰচুন অলপমান, আদা লৈ লৈছোঁ, লগতে পিঁয়াজ এটা সৰু সৰুকৈ কাটি মই মিক্সিত দি লৈছোঁ। কুকাৰটো ঠাণ্ডা হোৱাৰ পাছতে মই কাবেলি বুটখিনি এটা বাটিত উলিয়াই লৈছোঁ। দেখিছেই বুটখিনি কি ধুনীয়াকৈ বইল হৈ গৈছে আৰু একেবাৰে খুব ধুনীয়াকৈ সিজি গৈছে। পনীৰখিনি এতিয়া ফ্ৰাই কৰিবৰ কাৰণে মই এখন টাৱাত অলপমান ৰিফাইন তেল দি লৈছোঁ আৰু এতিয়া টাৱাখনত মই এটুকুৰা এটুকুৰাকৈ পনীৰ দি পনীৰখিনি মই ভালদৰে ফ্ৰাই কৰি ল'ম। পনীৰখিনি এনেদৰে ফ্ৰাই হোৱাৰ পাছতে মই এতিয়া গেছত কেৰাহীখন দি ল'ম আৰু কেৰাহীত 2 পৰা 3 চামুচমান ৰিফাইন তেল দি ল'ম। তেলখিনি গৰম হোৱাৰ পাছতে মই ইয়াত দিম 4টা ইলাচি, এখিলা তেজপাত, লং আৰু ডালচেনি এটুকুৰা। এইখিনি অলপমান ৰঙা কৰি ভাজি লোৱাৰ পাছতে মই পিহি ৰখা বিলাহীখিনি ইয়াত দি দিম। এইখিনি ভালদৰে ভাজি থাকিব আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। ইয়াত মই দিম সোৱাদ অনুসাৰে নিমখ, জিৰা 1 চামুচ, ধনিয়া সৰু চামুচেৰে 1 চামুচ আৰু কাশ্মীৰী মিৰ্চ আধা চামুচ। এইখিনি ভালদৰে আমি লৰাই থাকিম আৰু ভালদৰে এইখিনি ভাজি ল'ম। এইখিনি ভাজি প্ৰায় হোৱাৰ পাছতে ইয়াত মই বইল কৰি থোৱা কাবেলি বুটখিনি দি দিম। বুটখিনি ভালদৰে মিক্স কৰাৰ পাছতে ইয়াত মই ফ্ৰাই কৰি ৰখা পনীৰখিনি দি দিম আৰু এতিয়া মই ইয়াত অলপমান পানী দি দিম আৰু ফ্লেমটো হাই কৰি 10 মিনিটৰ কাৰণে ঢাকি ৰাখিম। 10 মিনিটৰ পাছত আমাৰ কাবেলি বুট পনীৰৰ চব্জিখন ৰেডি।